এতিয়া যদি মুছলমান মানুহেও বিজেপি জিন্দাবাদ বুলি কয় তেতিয়াহ'লে বাকী কথাখিনি আপোনালোক নিজেই বুজক। গতিকে অসমত যি হ'ব আলাপ আলোচনা কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব। টিভিত বা মিডিয়াৰ আগত বাইট দি পেলাইতো কোনো সমস্যাৰ সমাধান নহয়। যে আজি BTCত সকলোৰে হাতত বা মানুহেতো সকলোৱে কৈ আছে যে মাটিৰ পট্টা কাৰো হাতত নাই। অকল বিজেপিয়ে কৈ আছে যে আমি মাটিৰ কাগজ দিম বুলি, বেলেগ দলেতো কোৱা নাই। এতিয়া মই আপোনালোকক এইটোকে ক'ম যে 20 আগষ্টলৈকে আপোনালোক ৰখক। আমাৰ কেণ্ডিডেটটো 20 তাৰিখৰ পিছতে হ'ব। ইউজুৱেলি আমি যোৱাবাৰো প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিপক্ষে আমি প্ৰাৰ্থী দিয়া নাছিলোঁ। এতিয়াও সেই দুটা গৈবাৰী আৰু দেৱৰগাঁৱত আমি মিটিঙো ৰখা নাই। গতিকে বাকী 20 তাৰিখ হ'ব দিয়ক, গোটেইখিনি সিদ্ধান্ত গম পাব। মই কি ক'ম আৰু, চবেই ক'ব অখিল ভাল মানুহ নহয়। গতিকে এতিয়া মানুহৰ কথা শুনিব নে অখিলৰ কথা শুনিব? তেওঁ কৈছে বিজেপি, গোটেই পাব্লিকখনে কৈছে জিন্দাবাদ। আৰু পাব্লিকখন কোন আছিলে? গোটেই মুছলমান মানুহ আছিলে। এতিয়া যদি মুছলমান মানুহেও বিজেপি জিন্দাবাদ বুলি কয় তেতিয়াহ'লে বাকী কথাখিনি আপোনালোক নিজেই বুজক, হয় নহয়? কাইলৈ তামোলপুৰত প্ৰমোদ বড়োৱে যিটো কৈছে যে শান্তিৰ বিটিয়াৰত কোনোবাই অশান্তি কৰিব বিচাৰিছে, সেইটোতো বেয়া কথা। কোনোবাই যদি শান্তিৰ বিটিয়াৰত অশান্তি কৰিব খোজে এইটোতো বেয়া কথা হয়, হয় নহয়? চাওক, 6 চিডিউলত আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 চনৰ পৰাই আছে। গতিকে মই ভাবো যে ইয়াত কোনো বিতৰ্কৰ কোনো স্কোপ নাই। কিন্তু যেনেকুৱা তিৰাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, ট্ৰাইবেল সংঘৰ লগত কথা পাতি আমি মৰাণ, মটক, আহোম তেওঁলোকে যাতে পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ। তেনেকে বালিপাৰা, ধেমাজি বহুত কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাকী খিলঞ্জীয়া জনগোষ্ঠীসমূহে যাতে মাটিৰ পট্টা পায় আমি তাৰ ব্যৱস্থা কৰি দিছোঁ। আৰু ট্ৰাইবেল সংঘয়ো তাত আমাক বিৰোধিতা কৰা নাই। গতিকে অসমত যি হ'ব আলাপ আলোচনা কথা বতৰা আৰু সংবাদৰ মাজেৰে হ'ব। টিভিত বা মিডিয়াৰ আগত বাইট দি পেলাইতো কোনো সমস্যাৰ সমাধান নহয়, আলাপ আলোচনা কৰি হ'ব। সেইকাৰণে মই ভাবো যে ইয়াতে বৰ্তমান ইলেকশ্যনৰ আলোচনা হৈছে, আলোচনাটো আমি ডাইভাৰ্ট কৰি বেলেগ ফালে লৈ যাব নালাগে। ওদালগুৰি, বাক্সা, তামোলপুৰ আৰু চিৰাং আপুনি চাৰিদিন মিটিং কৰাৰ পিছত আপুনি কি ধৰণৰ বুজি পায়? যিকেইটা চিটত মই মিটিং কৰিছোঁ, ওদালগুৰিত 3টা, তামোলপুৰত 3টা, 6টা, আজি চিৰাঙত 3টা, 9টা, যোৱাকালি বাক্সাত 2টা, 11টা। এই 11টাটো ঠিকে আছে, কিন্তু মই মিটিং কৰিম গোটেই 40টাতে। আৰু মিটিং শেষ হ'ব 20 তাৰিখে। তেতিয়া আমি গম পাম যে ক'ত আমি জিকিব লাগে, ক'ত আমি উঠিব লাগে, আৰু ক'ত উঠিলেও নিজিকো বা উঠিলে জিকিম। চাওক, এটা কথা যে আজি BTCত সকলোৰে হাতত বা মানুহেতো সকলোৱে কৈ আছে যে মাটিৰ পট্টা কাৰো হাতত নাই। অকল বিজেপিয়ে কৈ আছে যে আমি মাটিৰ কাগজ দিম বুলি, বেলেগ দলেতো কোৱা নাই। BPFেও কোৱা নাই যে মাটিৰ কাগজ দিম, UPPLও কোৱা নাই মাটিৰ কাগজ দিম। অকল মাটিৰ কাগজ দিম বুলি কোনে কৈ আছে? বিজেপিয়ে কৈ আছে। গতিকে বিজেপিৰ চৰকাৰ আহিলে আমি সকলোৰে লগত কথা বতৰা পাতি যিখিনি BTC গঠনৰ আগত BTCত আছে, সকলোকে মাটিৰ পট্টা দিব নোৱাৰে। BTCৰ নিয়ম আছে, কিন্তু 2003 চনৰ আগৰ যিখিনি মানুহ সেইখিনিক মাটিৰ অধিকাৰ দিম বুলি অকলটো বিজেপিয়ে কৈ আছে।